13খনকৈ বিদ্যালয়ত উত্তীৰ্ণ 0 সামগ্ৰিক ফলাফলো যদি চাওঁ যথেষ্ট বেয়া বুলিয়ে মই কৈছোঁ কাৰণ নগাঁৱত উত্তীৰ্ণৰ হাৰ যথেষ্ট ভাল হয় পূৰ্বৰ আমি এৰি অহা বছৰসমূহ যদি চাওঁ এবাৰ কিয় এনেকুৱা হ'ল পাঠ্যক্ৰম হ্ৰাস কৰাও হৈছিল 60% পাঠ্যক্ৰম কৰা হৈছিল তথাপিতো ৰিজাল্ট কিয় বেয়া হ'ল বুলি আপুনি ভাবে হয় না এই বছৰ আমাৰ নগাঁও জিলাত 48.45% ৰিজাল্ট হৈছে হয় আৰু আগলৈ যদি আমি চাবলৈ যাওঁ তাৰ নগাঁও জিলাত মই চাইছিলোঁ যে 60%ৰ ওপৰত আগতেও আগবঢ়া নাছিলে কিন্তু এইবাৰ মই কালি কেইবাখন স্কুল ভিজিট কৰিছিলোঁ ৰিজাল্ট সংক্ৰান্তত তেওঁলোকৰ পৰা মই ফিডবেকবিলাক লৈছিলোঁ কি কাৰণত আমাৰ ৰিজাল্টবিলাক অলপ বেয়া হ'ল তেতিয়া তেওঁলোকে কিছুমানে মোক কৈছিলে যে কভিডোত্তৰ যিটো কালচোৱাত আমাৰ ল'ৰা ছোৱালী কি হ'ল যোৱা ছেপ্টেম্বৰ মাহৰ 6 তাৰিখমানৰ পৰা ক্লাছ কৰিছে যদিও তাতে পূজাৰ বন্ধ গৈছিলে ডিচেম্বৰলৈকে তেওঁলোকে খুব বেছি হাৰ্ডলি তেওঁলোকে 3 মাহ ক্লাছ কৰিবলৈ সুবিধা পাইছিলে তাৰ উপৰিও সেই সময়ত এটা ৰিমাৰ ওলাইছিলে কি যে পৰীক্ষা হ'বনে নহয় এনেকুৱা দামোজাৰ মাজত ছাত্ৰ ছাত্ৰীবিলাক আছিলে আৰু তেনেকুৱা কাৰাকো কিছু পৰিমাণে কাম কৰিছিলে আৰু আমাৰ ক'ভিডৰ যিটো পিৰিয়ড আছিলে তাতে আমাৰ যিটো অনলাইন ছিষ্টেম আছিলে বহুত মানে আমাৰ মিডিল ক্লাছ বা ইণ্টেৰিয়ৰ যিখিনি স্কুল আছিলে স্কুলৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ উপকৃত হ'ব পৰা নাছিলে আৰু মই ভাবোঁ কি টিচাৰো এটা ফেক্টৰ হয় আৰু আমাৰ বিশেষকৈ এইটো প্ৰায় 11জন শিক্ষক আমাৰ নিযুক্ত হৈছে আমি ভাবোঁ যে আমাৰ নেক্সট আমাৰ পৰিৱৰ্তন কিছু হ'ব কাৰণ কোৱালিফাইড টেট টিচাৰ আমাৰ যথেষ্টখিনি সোমাইছে মেক্সিমাম স্কুল আমাৰ ছায়েন্স টিচাৰ আৰু ইংলিছ টিচাৰৰ অভাৱ আছিলে কিন্তু এইখিনি আমি এতিয়া পূৰণ কৰি দিলোঁ নিশ্চয় আগন্তুক দিনবিলাকত আমাৰ নগাঁও জিলাত পৰিৱৰ্তন হ'ব নাথ ডাঙৰীয়া আপোনাৰ জিলাত 13খনকৈ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ একেবাৰে 0 সকলো বিদ্যালয়ৰ কথা মই ক'বলৈ নাযাওঁ কিন্তু কেইখনমান বিদ্যালয় এনেকুৱাও আছে য'ত শিক্ষাৰ্থী 7 গৰাকী পৰীক্ষাৰ্থী 7 গৰাকী শিক্ষকৰ সংখ্যা 8 গৰাকী তাৰ পিছতো কিন্তু উত্তীৰ্ণ হোৱা নাই আপুনি কাৰণ কি বুলি ভাবে শিক্ষকসকলৰ হেমাহি নে অন্য কিবা মই বিশেষকৈ আমাৰ নহয় মই চাইছিলোঁ প্ৰায়কেইখন স্কুলতে মই খবৰ লৈছিলোঁ তেওঁলোকৰ শিক্ষকৰ যথেষ্ট অভাৱ আছিলে আৰু এইখিনি প্ৰায়খিনি স্কুলে গ্ৰাম্যাঞ্চলৰ স্কুল আৰু এনেকুৱা টিচাৰৰ কিছু অভাৱ আছিলে আৰু বিশেষকৈ আৰু এটা কথা হৈছিল যে 2012ৰ পৰা মানে কি হ'ল এবাৰ মেট্ৰিক পৰীক্ষাত বহুতে ফৰ্ম ফিল আপ কৰিছিলে আৰু তেওঁলোকে ভাবি লৈছিলে কি যে যোৱাবাৰ যেনেকৈ সকলো পাছ কৰি দিছিলে তেনেধৰণৰ হ'ব বুলি তেওঁলোকে এটা ধাৰণা লৈছিলে এনেকুৱা কিছুমানৰ কাৰকটো ইয়াত আছে গতিকে আমি আৰম্ভ কৰিছোঁ যে আমি ক্লাষ্টাৰ ছিষ্টেমত এতিয়া গোটেই জ'ন ৱাইজ ভাগ কৰি পেলাই আমি কিছু পৰিৱৰ্তন অনাৰ কাৰণে চেষ্টা কৰিম আৰু বিশেষকৈ আমাৰ যিহেতু টিচাৰখিনি সোমালে গতিকে আমি ভাবোঁ যে পৰিৱৰ্তন হ'ব হয় নাথ ডাঙৰীয়া এতিয়া পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছে সকলোকে নম্বৰ লাগে সকলোৱে নম্বৰৰ পিছত দৌৰে আৰু এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ যথেষ্ট দ্ৰুতগতিৰে আগুৱাই গৈছে নগাঁৱৰ খ্ৰাইষ্টজ্যোতি স্কুলেই কওক বা অন্যান্য স্কুলেই আপুনি কওক যিহেতু ব্যক্তিগত খণ্ডৰ বিদ্যালয় দ্ৰুতগতিত আগুৱাই গৈছে তেওঁলোকৰ সৈতে সমপৰ্যায়ত দৌৰিবৰ কাৰণে আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যি এডুকেশ্যন মডেল আছে সেই মডেল আমি অনুসৰণ কৰিব লাগে বুলি আপুনি ভাবেনে লাগে নিশ্চয় ভাবোঁ আৰু এটা কথা কি মই আগৰ জিলাতো কি হৈছিল যে উইদাউট লেচন প্লেনৰ মই টিচাৰ ক্লাছত মই যাব দিয়া নাছিলোঁ কিন্তু আমাৰ ইয়াতে কি হ'ল যে ক'ভিডৰ পিৰিয়ড আমি সময়খিনি খুব কম পালোঁ নিশ্চয় এতিয়া আমি অলপ ব্যক্তিগত খণ্ডৰ স্কুলৰ নিচিনাকৈ আমাৰ বিদ্যালয়সমূহ আমি এটা পৰিৱৰ্তন অনাৰ কাৰণে চেষ্টা কৰিম হয় নাথ ডাঙৰীয়া আপুনি যদি ব্যক্তিগত খণ্ডৰ বিদ্যালয় বিষয়ে আপুনি নিজেও চাই আপুনি জানেও চাগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যিসকল শিক্ষক আছে তেওঁলোকে যথেষ্ট কম পাৰিতোষিক পায় কিন্তু কষ্ট যথেষ্ট পৰিমাণে কৰে তেওঁলোকে হোমৱৰ্ক কৰে আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ ষ্টুডিঅ'ত থকা বাইদেউ এগৰাকীয়ে কৈছেই তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰীৰ ডাউটছ ক্লিয়াৰ নহয় তেওঁলোকে 3টা ভাগত ভাগ কৰে চোকা অলপ মেধাখিনি ভাগ কৰে মজলীয়াখিনি ভাগ কৰে আৰু একেবাৰে যিটো প'ৰ ষ্টুডেণ্ট বুলি কওঁ তেওঁলোক তেনেকৈ 3টা ভাগত ভাগ কৰি ডাউটছ ক্লিয়াৰ নোহোৱাবিলাকক ক্লাছ শেষ হোৱাৰ পিছত তেওঁলোকে ডাউটছ ক্লিয়াৰ কৰিবলৈ তেওঁলোকৰ শিক্ষকসকলে চেষ্টা কৰে ব্যক্তিগত খণ্ডৰ শিক্ষকসকলে আমাৰ চৰকাৰী বিদ্যালয়ত কিন্তু তেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা নাযায় কাৰোবাৰ যদি ডাউটছ ক্লিয়াৰ নহয় 45 মিনিটৰ যি পাঠদান আছে তাতেই তেওঁলোকৰ ডাউটছ ক্লিয়াৰ কৰিবলৈ চেষ্টা চলোৱা হয় এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি আপুনি ভাবে না আমাৰ চাওক আমাৰ ৰিমেডিয়েল আমাৰ যিখিনি শ্ল' লাৰ্ণাৰ আছে তেওঁলোকক ৰিমেডিয়েল ক্লাছৰ কাৰণে আমাৰ এটা ব্যৱস্থা আছে কিন্তু আমাৰ বিশেষকৈ আমাৰ শিক্ষকসকলক আমি কৈছোঁ যে ৰিমেডিয়েল ক্লাছৰ দ্বাৰা আমাৰ যিখিনি শ্ল' লাৰ্ণাৰখিনি আপডেট কৰিব লাগে আৰু তেনেকুৱা ব্যৱস্থা আমাৰো আছে
কিন্তু কথাটো হ'ল কি আমাৰ কিছুমান পৰিকল্পনা আমি ল'ব লাগিব আৰু এই পৰিকল্পনাৰ দ্বাৰা এতিয়া আমাৰ এনেকুৱা আছে যে কামপুৰ হায়াৰ ছেকেণ্ডেৰী ওচৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এতিয়া বন্ধ হৈ যোৱা উপক্ৰম হৈছে যে আমাৰ গভৰ্ণমেণ্ট স্কুলতে আহিছে বা প্ৰভিঞ্চিয়েল স্কুলত আহিছে এনেকুৱা এক্সাম্পল আমাৰ নগাঁৱত যথেষ্ট আছে আৰু বিশেষকৈ নগাঁৱত আৰু এটা প্ৰব্লেম এটা আছে যে মানে অসমৰ ভিতৰত হাইয়েষ্ট মানে প্ৰাইভেট স্কুলৰ সংখ্যা নগাঁৱতে বেছি আমি কিছু ষ্টেপ লৈ আছোঁ এই ক্ষেত্ৰত আৰু আমি কিছু পৰিৱৰ্তন আনিব পাৰিম নিশ্চয় ভাবোঁ বিশেষকৈ আমাৰ শিক্ষকসকলে কোঅপাৰেশ্যন কৰিব আমি ইবিতে এখন হেডমিট দিম আৰু প্লাছ এতিয়া মই তেওঁলোকক বিশ্লেষণ কৰিবৰ কাৰণে তেওঁলোকক এটা সময় দিছোঁ আৰু নিশ্চয় আমাৰ পৰিৱৰ্তন এটা আহিব